অহংকাৰী জুবিন গাৰ্গৰ পতনৰ সময় যেন কাষ চাপিছে। ৰাজীৱ খদিয়াক লৈ জুবিন গাৰ্গে কৰা মন্তব্য আজিৰ অসমৰ বাৰ্নিং টপিক। কিন্তু আমি এই ভিডিঅ'ৰ দ্বাৰা জানিম সঁচা মিছা। এজন ৰিপৰ্টাৰে জুবিন গাৰ্গক সুধিলে জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকালে সকলোৱে দুখ প্ৰকাশ কৰিছে। আপুনি এই বিষয়ত কি ক'ব বিচাৰিব? ইটছ এ স্যাড থিং তাত আমি সহায় কৰিছোঁ। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ, কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ। সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ যেতিয়া জুবিন গাৰ্গে দিছে, সেই উত্তৰক লৈ অসমৰ বহুত ব্যক্তিয়ে জুবিন গাৰ্গৰ ওপৰত খং কৰিছে যে জুবিন গাৰ্গ এজন অহংকাৰী শিল্পী হয়। জুবিন গাৰ্গে নতুন প্ৰজন্মৰ কাৰণে কি কৰিছে? মাথো মদ খোৱা শিকাইছে নেকি? কোনোবাই ক'ব খুজিছে মদৰ ব্ৰেণ্ডিঙৰ নতুন নতুন মালবোৰৰ নামহে জানিব, ৰাজীৱ খদিয়াৰ নাম কেনেকৈ জানিব? নাজানিবও পাৰে। আপুনি কি ক'ব বিচাৰিব? তাৰ উত্তৰত জুবিন গাৰ্গে স্পষ্টভাৱে ক'লে যে ইট ইজ এ স্যাড থিং, তাত আমিও সহায় কৰিছোঁ। ইটছ এ স্যাড থিং তাত আমি সহায় কৰিছোঁ। 2 নম্বৰত জুবিন গাৰ্গে ক'লে তাক মই ভালকৈ চিনি নাপাওঁ, কিন্তু দেই মই তাক ইমান মই চিনি নাপাওঁ, কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ। এই উত্তৰটো শুনাৰ লগে লগে অসমৰ বহুত মানুহে আৰু তাৰ লগতে কিছুমান ফকতীয়া মক্কেলে জুবিন গাৰ্গক বদনাম দিলে যে জুবিন গাৰ্গ এজন অহংকাৰী ব্যক্তি হয়। কিহৰ ভিত্তিত? জুবিন গাৰ্গে ৰাজীৱ খদিয়াক নাজানে। তাৰ কাৰণ মই নিজে ৰাজীৱ খদিয়াৰ নাম প্ৰথমে শুনাই নাছিলোঁ, জুবিন গাৰ্গৰ জৰিয়তেহে ৰাজীৱ খদিয়াৰ নাম শুনিলোঁ। বুজিলোঁ এটা আৱেগৰ কথা আহে যে যিজন ৰাজীৱ খদিয়াই জাতিৰ কাৰণে মাটিৰ কাৰণে গান গালে সেইজন ৰাজীৱ খদিয়াক জুবিন গাৰ্গে নেজানিব, এয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। আপোনাৰ গ্ৰহণযোগ্য হ'ব নহ'ব সেয়া ফাৰ্ক নপৰে। জুবিন গাৰ্গে নাজানিবও পাৰে ৰাজীৱ খদিয়া কোন হয়। আৰু জুবিন গাৰ্গৰ এই উত্তৰৰ দ্বাৰা এয়া প্ৰমাণ নহয় যে জুবিন গাৰ্গ ৰাজীৱ খদিয়াক নেজানে। তাৰ দ্বাৰা এয়া বুজিব লাগিব যে জুবিন গাৰ্গে ৰাজীৱ খদিয়াক ভালকৈ নেজানে। যেনেধৰণে আপুনি ভাবিছে যে জুবিন গাৰ্গে এনেধৰণে ৰাজীৱ খদিয়াক জানিব লাগিছিল, যেনেধৰণে আপুনি ভাবে ৰাজীৱ খদিয়া এজন দেশৰ কাৰণে জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ব্যক্তি। জুবিন গাৰ্গৰ পইণ্ট অফ ভিউৰ দ্বাৰা নেলাগে তেনেকুৱা, কাৰণ জুবিন গাৰ্গে লাষ্টত কৈছে যে জাতিৰ কাৰণে মাটিৰ কাৰণে ময়ো গান গাইছোঁ। দেন জুবিন গাৰ্গৰ দেন শব্দটোৰ দ্বাৰা বহুতে বুজিব খুজিছে যে জুবিন গাৰ্গ অহংকাৰী বুলিয়ে নিজকে বুজাইছে। কিন্তু মই যিটো কথা বুজি পাইছোঁ সেয়া আপোনাক শ্বেয়াৰ কৰিম, তেতিয়া আপুনিও বুজিবলৈ চেষ্টা কৰিব। দেন শব্দৰ দ্বাৰা এয়াই বুজিছোঁ মই যে কোনোবা ব্যক্তি যদি ভাল কাম কৰিছে সমাজৰ কাৰণে, নাইবা সেইজন ব্যক্তি টেলেণ্টেড হয় আৰু সেইজন ব্যক্তিক যদি আপুনি ভাল পায়, মই ভাল পাওঁ, তেনেহ'লে জীয়াই থকাতে সেইজনক সন্মান দিয়াটো বেছি প্ৰয়োজন। মৰি যোৱাৰ পিছত সন্মান বহুতকে বহুতে দিয়ে। নাথুৰাম গডছে যিজনে মহাত্মা গান্ধীক হত্যা কৰিছে সেইজনকো বহুতে সন্মান দিছে, সেইজনকে হিৰো বনাবলৈ চেষ্টা কৰিছে বহুতে। চ' মৰি যোৱাৰ পিছত তেনেকুৱা কৰাটো দেন শব্দৰ দ্বাৰা বুজাইছে যে ইটছ নট ফেয়াৰ। বীৰ লাচিত সেনাৰ এজন কৰ্মী বিকাশ অসম সেইজনে আকৌ মন্তব্য কৰে যে জুবিন গাৰ্গৰ নিজৰ গানে জুবিন গাৰ্গ মঞ্চত গাব নোৱাৰে। তাৰ মানে কি জুবিন গাৰ্গে নতুনকৈ প্ৰমাণ কৰিব লাগিব নেকি যে জুবিন গাৰ্গ হয় নে নহয়, জুবিন গাৰ্গ গান গাব পাৰে নে নোৱাৰে? বিকাশ অসমে আকৌ তলত লিখে যে জুবিন গাৰ্গৰ নিজৰ গানে বংগৰ এজন ছোৱালীয়ে গাই একদম ফেমাছ হৈ আছে, ভালকৈ গাই আছে, কিন্তু জুবিন গাৰ্গ নিজেই গাব নোৱাৰে। তাৰ মানে কি হ'ল কথাটো? ছিংগাৰ আৰু আৰ্টিষ্টৰ মাজত পাৰ্থক্য আছে। সেইজনী কিয় গান গাব পাৰি আছে? জুবিন গাৰ্গৰ বয়স আছে, সেয়া বেলেগ কথা, কিন্তু কথা হ'ল কি জুবিন গাৰ্গে প্ৰমাণ নিজে কৰি থৈছে, নিজে আৱিষ্কাৰ সৃষ্টি কৰি থৈছে গানবোৰ। আৰ্টিষ্ট এজন বেলেগ বস্তু আৰু ছিংগাৰ এজন বেলেগ বস্তু, সেয়া নুবুজিলে। আৰু এজনৰ উদাহৰণ দিছে যিজনৰ বয়স জুবিন গাৰ্গতকৈ বেছি, কিন্তু সেইজনে ভালকৈ গান গাই আছে আৰু জুবিন গাৰ্গে নোৱাৰে। আৰু কোৱালিটি বেলেগ বেলেগ হ'ব পাৰে চবৰে, জুবিন গাৰ্গ আৰু সেইজন একে নহয়। জুবিন গাৰ্গ সেই বয়সত কি কৰিছিল আৰু যিজনৰ উদাহৰণ দিছে সেইজন এই বয়সত কি কৰি আছে? কথা হ'ল আজি বহুত ফকতীয়াই জুবিন গাৰ্গক ব্লেম কৰি আছে, জুবিন গাৰ্গক অহংকাৰী বুলি কৈ আছে। তাৰ দ্বাৰা মাথো নিজৰ ভিউচৰ কাৰণে কৰি আছে, কাৰণ জুবিন গাৰ্গটো এটা ব্ৰেণ্ড হয়। জুবিন গাৰ্গক মই পাৰ্চনেলি ভাল নাপাওঁ। যিজন বিকাশ অসমে ক'লে যে জুবিন গাৰ্গ মাথো নতুন নতুন ব্ৰেণ্ডৰ মালৰ নামহে জানিব। ৰাজীৱ শ্বেট এক্সিডেণ্ট হৈছে অ'কে। এইটো মই ভিডিঅ' বনাই থকাতে ইয়াতে এক্সিডেণ্ট হৈছিল আৰু মই ভিডিঅ' বনাওঁতেই তাতে ওপৰত। চ' আছিলোঁ টপিক জুবিন গাৰ্গ। চ' কথা হ'ল কোনে কি কৈছে নিউজত, আচলতে আমি সেইবোৰ ভালকৈ এনালাইজ কৰি চাব লাগে। জুবিন গাৰ্গে কি কৈছে সেয়া মাথো কথা নহয়। যোনে যি নকওক নিউজত
নিউজ ৰিপৰ্টাৰে কেনেকৈ সুধিলে আৰু তাৰ উত্তৰটো কেনেকৈ দিলে আচলতে প্ৰশ্ন কৰা নাছিল মন্তব্যহে বিচাৰিছিল জুবিন গাৰ্গৰ পৰা চ' মন্তব্য